আজি কোকৰাঝাৰ জিলা আশা কৰ্মীসকলৰ এখন কনভেনশ্যন আছিল। 1377 জন কোকৰাঝাৰৰ আমাৰ আশা কৰ্মীসকল আছে আৰু গোটেই BTC আমাৰ 4154 জন আমাৰ আশা কৰ্মী আছে আৰু কোকৰাঝাৰত আমাৰ ছুপাৰভাইজাৰ হিচাপে 126 জন। তেনেকৈ আজি যিটো আশা কনভেনশ্যন, এই আশা কনভেনশ্যনৰ জৰিয়তে আজি আমি তেওঁলোকৰ সমস্যা কথাবিলাক আমি শুনিলোঁ, তেওঁলোকৰ দাবী আমি শুনিলোঁ আৰু বাকী যিটো আমাৰ আশা কৰ্মীসকলৰ কাৰণে গভৰ্ণমেণ্ট হিচাপে কিছু আমাৰ যিটো বেনিফিট আছে, বেনিফিচিয়াৰী আছে, এই বেনিফিচিয়াৰীবিলাকক যাতে পোৱাত, ৰিম্বাৰ্চমেণ্ট পোৱাত বা আমাৰ ৰেমুনাৰেশ্যনটো পোৱাত যাতে কোনো ধৰণৰ গাফালিটি নহয়, তাৰ কাৰণে আমাৰ নেশ্যনেল হেল্থ মিছন লগতে আমাৰ জিলা বা আমাৰ BTCৰ স্বাস্থ্য বিভাগৰ সকলো বিষয়াসকলক অনুৰোধ কৰা হ'ল যাতে সময়মতে ঠিকমতে ডাটা বেছ কাম কৰিবৰ কাৰণে, আৰু ডাটা বেছ হিচাপত কাম কৰি থাকিলে আমাৰ যিবোৰ পাব লগা প্ৰাপ্য ধন আদায় কৰাত আমাৰ যথেষ্ট সুবিধা হ'ব। এইখিনি আমি আজি গোটেই ডিটেইলভাৱে আমি আলোচনা কৰিলোঁ আৰু এই সভাতেই আজি আমি IOCLৰ বঙাইগাঁও অইল ৰিফাইনাৰী যিটো IOCL, এই IOCLৰেই আমাৰ এজন মেনেজাৰ বড়ো ডাঙৰীয়া আৰু এছিষ্টেণ্ট মেনেজাৰ কুমাৰ ডাঙৰীয়া আমাৰ মাজত উপস্থিত হৈছে আৰু তেখেতসকলে এই অনুষ্ঠানৰ জৰিয়তে মেডিকেল মানে আশা কৰ্মীসকলৰ কাৰণে মেডিকেল কিটছ বক্স এটা বেগ এটা তেখেতসকলে ডনেট কৰিছে আমাক, আৰু সেই বক্সত মানে সকলো আশা প্ৰত্যেককে এখন এখন বেগ, আৰু এই বেগত আমাৰ যাতে বেমাৰ চাব পৰা যিটো আমাৰ যিটো ইনষ্ট্ৰুমেণ্ট, এই ইনষ্ট্ৰুমেণ্টবিলাক ইয়াত আছে আৰু 1 সপ্তাহৰ ভিতৰত আকৌ তেওঁলোকে 4টা আৰু 2টা বিট আমাক দিব, যেনেকৈ প্ৰেছাৰ মাপা আৰু আমাৰ টেম্পাৰেচাৰ চোৱা আৰু আমাৰ চুগাৰ চোৱা আৰু হেমগ্ল'বিন আৰু চুগাৰ চোৱা ইনষ্ট্ৰুমেণ্ট 1 সপ্তাহৰ ভিতৰতে আকৌ তেওঁলোকে আমাক মানে আশা কৰ্মীসকলক প্ৰভাইড কৰিবৰ কাৰণে তেওঁলোকে আজি আমাক প্ৰদান কৰিলে। আৰু BTCৰ স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত যি আমাৰ শ্বৰ্টফল আছে বা তেওঁলোকেও যিটো আমাৰ স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত তেওঁলোকেও আমাৰ লগত একেলগে সমাজৰ কাৰণে, ৰোগীৰ কাৰণে আৰু ৰোগী হোৱাৰ আগতেই প্ৰিভেনশ্যন এটা কেম্প কৰিবৰ কাৰণে আমাৰ লগত আজি তেওঁলোকে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। তাৰ কাৰণে IOCLৰ আমাৰ যিসকল কৰ্তৃপক্ষসকল আহিছে আৰু কৰ্তৃপক্ষসকল আছে হেডকোৱাৰ্টাৰ লিখে আমাৰ BTC ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ।